কৰি আছিলোঁ অকণমান চাব লাগিব কাৰণ মই জাষ্ট ইমিডিয়েটলি অহাৰ কাৰণে বস্তুটো এপ্ৰাইজৰ এপত সেই বস্তুটো মই ভালকৈ চোৱা নাই তেওঁলোকে অকল ইয়াতে লিখিছে যে তেওঁলোকৰ এই এপ্ৰাইজেল যিটো এপ সেই এপত তেওঁলোকে বিভেদ সৃষ্টি কৰিছে বুলি কোৱা হৈছে গতিকে সেই বস্তুটো অকণমান ভালকৈ চাব লাগিব নিৰ্দেশ কৰিছে নেকি মানে এটা অনলাইনো তেওঁলোকে কৰা হৈছে আৰু এইটো আমাৰ অনলাইন ব্যৱস্থা তেওঁলোকে আমাক ট্ৰেইনিঙো দিয়া হৈছে এই বস্তুটো আমাৰ DPO TTO সেইটো মানে ডিল কৰি আছে গতিকে সেইটো মই অলপ পিছতে এইটো চাই লওঁ আৰু আমাৰ BTC কৰ্তৃপক্ষৰ লগত আলোচনা কৰি নিশ্চয়কৈ ইয়াতে যিটো স্মাৰক ফটো তেওঁলোকে দিছে সেইটো আমি আমাৰ BTC চৰকাৰৰ লগত আলোচনা কৰি আমি নিশ্চয়কৈ আমাৰ MD ছাৰে হওক বা আমাৰ ছেক্ৰেটাৰী ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন আমি জনাই দিম BTR কিমান কন্ট্ৰেকচুৱেল টিচাৰ আছে কন্ট্ৰেকচুৱেল টিচাৰ বৰ্তমান একজেক্টলি সেই ফিগাৰটো মই ক'ব নোৱাৰিম কিন্তু টোটেল আমাৰ ভেকেঞ্চিটোহে মই এতিয়া জানো ভেকেঞ্চি আমাৰ হয় 2600 কিমান আমাৰ ভেকেঞ্চি কিন্তু 200 মান আছে 34 আছে এতিয়ালৈকে কন্ট্ৰেকচুৱেল ভেকেঞ্চি পূৰণ কৰাৰ ক্ষেত্ৰত BTR চৰকাৰ হয় ভেকেঞ্চি পূৰণ কৰাৰ ক্ষেত্ৰত সেইটো আপোনালোকক মই সিদিনাও কৈছিলোঁ যে আমাৰ কথাটো হ'ল যে ভেকেঞ্চি পূৰণ কৰাৰ কাৰণে বিশেষকৈ আমাৰ এলিমেণ্টাৰী স্কুলত আমি ইতিমধ্যে এডভাৰটাইজ এটা দিছিলোঁ কিন্তু সেই এডভাৰটাইজ দিয়াৰ পিছত এটা আমাৰ প্ৰব্লেম হৈ গ'ল যে CTET যিহেতুকে আমাৰ অসমতো তেওঁলোকে এপ্লাই কৰিব নোৱাৰে তো সেই BTCটো আমি এনেকুৱা এটা কণ্ডিশ্যন দিছিলোঁ যে তেওঁলোকে এপ্লাই কৰিব নোৱাৰে আৰু সেইটো কাৰণে CTET যিসকলৰ আছিলে তেওঁলোকে কেছ কৰিছিলে আৰু ষ্টে অৰ্ডাৰ অনাৰেবল হাইকোৰ্টে ষ্টে অৰ্ডাৰ দিছিলে আৰু ইয়াৰ পিছত আমি আমাৰ ষ্টেণ্ডিং কাউন্সিলত আমি এটা লিগেল অপিনিয়ন লৈছিলোঁ যে আমি কেনেকুৱা ধৰণৰ আমি প্ৰচিড কৰিম কাৰণ আমাকতো টিচাৰ লাগেই তো সেইটো কাৰণে আমাৰ ষ্টেণ্ডিং কাউন্সিলে এটা লিগেল এডভাইচ দিছিলে যে ইমিডিয়েটলি আপোনালোকে এটা কাম কৰিব যে এই যিটো আমাৰ এডভাৰটাইজমেণ্ট সেই এডভাৰটাইজমেণ্টটো আপোনালোকে বাতিল কৰিব বাতিল কৰাৰ পিছত মানে টেট পাতিব লাগে আমাৰ কাউন্সিল এৰিয়াত যিহেতুকে কাউন্সিল এৰিয়াত যদি আমি টেট পাতোঁ এই CTET যিসকলৰ আছে তেওঁলোকেও তাতে পাৰ্টিচিপেট কৰিব পাৰে গতিকে সেইটো কাৰণে আমি অসম চৰকাৰৰ লগত ইতিমধ্যে আলোচনা কৰা হৈছে আমাৰ BTC চৰকাৰৰ আলোচনা কৰিছে আৰু ইতিমধ্যে আমাৰ 3বাৰ এইটোৰ সম্পৰ্কে আমাৰ মানে টেট ইম্পাৱাৰমেণ্ট কমিটি আছে তাতে আমাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী আমাৰ ওৱান অফ দি মেম্বাৰ কাউন্সিলবিলাকৰ গতিকে সেইটো মই নিজেও আছিলোঁ গতিকে এতিয়া এটা ডিচিশ্যন হৈ গ'ল সেইদিনা লাষ্ট 10 দিনমানৰ আগতে এটা মিটিং হৈছিলে তাতে হৈ গ'ল যে সেৱাই সেই টেটটো কণ্ডাক্ট কৰিব আমাৰ কাউন্সিল এৰিয়াত গতিকে সেই টেটটো পাতাৰ লগে লগে আমি আমাৰ যিমান এটা ভেকেঞ্চি আছে এতিয়া নিয়াৰলি বোধহয় 2000তকৈ অকণমান মানে অলপ বেছি আছে 2000তকৈ গতিকে সেইটো আমি ইমিডিয়েটলি আমি ফিল আপ কৰিম গতিকে এইটো প্ৰচেছটো হয়তো দুমাহমান কণ্ট্ৰেকচুৱেলৰ পৰা এইটো তেওঁলোকেতো এপ্লাই কৰিব পাৰে আৰু এতিয়া আমাৰ 6 BTCৰ যিকেইটা টেট আছিলে আগত তেওঁলোকে আমাৰ ষ্টেটতো কাম কৰি আছে ষ্টেট পুলত কাম কৰি আছে তেওঁলোকে আৰু কণ্ট্ৰেকচুৱেল SSC কণ্ট্ৰেকচুৱেল হিচাপে তেওঁলোকে কাম কৰি আছে তো নিশ্চয়কৈ তেওঁলোকেও মানে এই ৰেগুলাৰেশ্যন কৰাত বা ৰেগুলাৰ যিটো পষ্টৰ কাৰণে আমি ৰিক্ৰুটমেণ্ট কৰিম বা প্ৰচেছত তেওঁলোকে এপ্লাই কৰিব BTC কণ্ট্ৰেকচুৱেলবিলাকৰ ডাইৰেক্ট ৰেগুলাৰৰ কাৰণে কিবা বেলেগ ষ্টেপ লৈছে নেকি কণ্ট্ৰেকচুৱেল ডাইৰেক্ট এতিয়ালৈকেতো কোনো এটা এনেকুৱা ষ্টেপ লোৱা হোৱা নাই কাৰণ আমাৰ কথাটো হ'ল যে আমি এডভাৰটাইজ দিবই লাগিব পষ্ট ফিল আপ কৰাৰ কাৰণে আমি এডভাৰটাইজ দিব লাগিব গতিকে সেই প্ৰচেছটো আমি কৰিম এতিয়া মানে টেট যদি আমি কণ্ডাক্ট মানে ইমিডিয়েটলি থেংক ইউ